কয়াকুছি ইণ্ডিয়ান পেট্ৰল পাম্পত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। 500 টকাৰ তেল কম দিয়াৰ সন্দেহত গাড়ীৰ টেংকি খুলি দিলে বন বিভাগে। পিছত ঠিকেই ওলাল তেলৰ পৰিমাণ। 500 টকাৰ তেল ভৰোৱাৰ পিছত তেলৰ পৰিমাণ কমকৈ দিয়া বুলি সন্দেহ কৰি পেট্ৰল পাম্পৰ চৌহদতে বন বিভাগৰ এখন গাড়ীৰ টেংকি খুলি পৰীক্ষা কৰে বন বিভাগৰ কৰ্মীয়ে। জানিব পৰা মতে বন বিভাগৰ কৰ্মীসকলে গাড়ীখনত 500 টকাৰ তেল ভৰোৱাৰ পিছত তেলৰ পৰিমাণক লৈ সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পিছতে পেট্ৰল পাম্পৰ ওচৰতে গাড়ীখনৰ টেংকি খুলি তেল পৰীক্ষা বন বিভাগৰ কৰ্মীৰ। কিন্তু পৰীক্ষাৰ পিছত গাড়ীখনত তেলৰ পৰিমাণ ঠিকেই থকা বুলি জানিব পৰা যায়। ঘটনাৰ পিছত বন বিভাগৰ কৰ্মীসকলে পেট্ৰল পাম্পৰ কৰ্তৃপক্ষৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে। এই ঘটনাক লৈ কিছু সময়ৰ বাবে পেট্ৰল পাম্পটোত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। অৱশ্যে পিছত বিষয়টো স্পষ্ট হোৱাৰ পিছত দুয়ো পক্ষৰ মাজত বিষয়টোৰ সমাধান হয়। চালাৰ পৰা কাঠৰ গাড়ী এখন লৈ আহিছিলোঁ বৰপেটা বিড অফিচলৈকে। বাটতে আমাৰ তেল নোহোৱা হ'ল। তেল নোহোৱা হোৱাত আমি ইণ্ডিয়ান অইল কয়াকুছিত তেল ভৰাই দিছিলোঁ 500 টকাৰ। অকণমান ডাউট হ'ল কিয় আমাৰ গাড়ীখনে বাৰে বাৰে তেল নোহোৱাৰ ছিগনেল দি আছিলে। সেই সংক্ৰান্তত আমি ৰিটাৰ্ণ হৈ আহি ইণ্ডিয়ান তেল ডিপুত তেলটো চেক কৰিলোঁ, সম্পূৰ্ণ শুদ্ধ আছে, ইয়াত কোনো অসুবিধা নাই। আমি সম্পূৰ্ণ টেংকি খুলি চাফ কৰিলোঁ, ইয়াত কোনো 2 নম্বৰী নাই, সম্পূৰ্ণ শুদ্ধটো পালোঁ। আৰু আমাৰ তাৰপিছত আমাৰ শুদ্ধ হৈ আমি এতিয়া আমাৰ ডিউটিলৈকে আমি ৰাওনা হ'ম। এইখিনি আমাৰ ক'বলগীয়া। বহুতে ভাবে যে তেল ডিপুত তেল কমকৈ দিয়ে, আজি নহয় টেংকিটো খুলি চালে আমিও দেখিলোঁ বহুত মানুহ সমাগত হৈছিল। নহয়, আমি আজি নিজে প্ৰেক্টিকেল হ'লোতো, এতিয়া বেলেগৰ কথা কেনেকৈ শুনিম। যিখিনি দেখিলোঁ যে মাৰে, কিন্তু মইতো দেখা নাই, ইয়াতে শুদ্ধটো দেখিলোঁ, মই শুদ্ধটোৱে ক'ব লাগিব। কাৰণ যিহেতু এইটো শুদ্ধ, চকুৰ আগতে জুখিলোঁ, চকুৰ আগতে মেকানিকে ক'লে যিখিনি আছে এইটো সম্পূৰ্ণ শুদ্ধ আৰু কোনো ভুল হোৱা নাই। ইয়াতে আমি সম্পূৰ্ণ জুখি চাৰি চালোঁ আৰু তেল ডিপু কৰ্তৃপক্ষকো আমি মাফ খুজিছোঁ এইখিনি অসুবিধা দিয়াৰ কাৰণে। তেওঁলোকে আমাক সহায় কৰিছে যথেষ্ট, ধন্যবাদ। তো আজি মানে আপোনাৰ এই বৰপেটাৰ পৰা এটা ফৰেষ্টাৰৰ গাড়ী আহিছিল। তো তাহোন আহি মানে 500 টকাৰ তেল ভৰাইছে। তো তাহোনত 500 টকাৰ তেল ভৰাৰ পিছত তাহোনৰ ৰিচিপ্টটো হাতত দি দিছে আমাৰ ষ্টাফে। তো ৰিচিপ্টটো দিয়াৰ পিছত তাহোনে অলপখিনি যাৱাৰ পিছত তাহোনৰ মিটাৰত তাৰমানে বস্তুটো শ্বু কৰা নাই তেলটো। তো 500 টকাৰ তেল ভৰাতে কেতিয়া টাইমত শ্বু নকৰবও পাৰে। তো সেইটো কষ্ট তাহোনটো ভাবা নাই কথাটো। তো ভাবা নাই পিছত আমি হেৰি কৰি দিছোঁ, আমাৰ পিছত আৰু ঘূৰি আহিছে তাহোন। ঘূৰি অহাৰ পিছত আমাক এতিয়া উল্টা পুল্টা কথা কৈ আছে যে তোমালোকে তেলটো কম দিছা, যে মানুহক ঠকাই আছা। আমি বোলো নাই ছাৰ, এতিয়া যদি আমি কম দিছোঁ, যদি ঠকাই আছোঁ, এতিয়া চাওক আমাৰ তাতে অটো মিচিং আছে, চব কিছু আপোনালোকে চাব পাৰে। তথাপি যদি বিশ্বাস নহয় আপোনালোকৰ, তো মেকানিক এটা মাতি আনিছোঁ। তো আপোনালোকে টেংকিটো খুলি আপুনি তেলটো হেৰি কৰি দালিখিনি চাব, বস্তুটো কিমানখিনি আছে। তো এনেকুৱা চিষ্টেমত কৰি দিলোঁ বস্তুটো, মেকানিক আনি ডালি দিলোঁ। তো মেকানিকে ডাইৰেক্ট কৈ দিলে যে না ঠিকে আছে, 500 টকাৰ তেল আগতে আছিল আৰু এতিয়া নতুনকৈ 500 টকাৰ তেল ভৰাই গৈছে। তেতিয়া বস্তুটো গম পালে তাহোনে গম পোৱাৰ পিছত তাহোনে নিজেই কৈ দিছে নিউজত যে নাই ডিপুটো এতিয়া লিগেলত চলি আছে। যে ছাৰ এইটো কথা হ'ল, আমি একদম দুখীয়া মানুহৰ ঘৰৰ মানুহ আমি। তো আমি এনেকুৱা চিষ্টেমত ডিপু নচলাওঁ যাতে আমাৰ জৰিমনা দিব লগা হয়, মানুহে বেয়া পায়। তো সেনেকুৱা কাম আমি কেতিয়াও নকৰোঁ। আমি সদায় মানুহৰ ভাল কামে কৰিব খোজোঁ, কেতিয়াও 2 নম্বৰী নকৰোঁ। লিগেলত চলি থাকিম, যদি চলাব পাৰোঁ। আমি নকওঁ যে আমি সদায় চলাই থাকিম, এইটো যদি চলাব পাৰোঁ তে আমি ভালকৈ চলাই থাকিম। আৰু যদি আমাৰ লছ হয় আমি নচলাওঁ, চিধা কথা। কিন্তু 2 নম্বৰী নকৰোঁ আমি, এইটোহে আমাৰ কথা। তো এইখিনি কথা আপোনালোকে ভাবি বস্তুটো মানে আমাৰ তাতে সদায় আপোনালোকে তেল চেল ভৰাবৰ কাৰণে আহি থাকিব। আৰু হ'ল আপোনালোকে আমাক গমেই পায়, কাৰণ আমিতো বাহিৰৰ মানুহ নহয়, ইয়াৰে মানুহ, ইয়াৰ লোকেল মানুহ আমি। তো সদায় আপোনালোকে চায়ে লাইফ টাইম মানে বেলেগ মানুহৰ গাড়ী চলাই আছোঁ, মোটামুটি 10-12 বছৰ গাড়ী চলাই আছোঁ। তো এতিয়া কিবা কিবি কৰি ডিপুখন আমি কণ্টাকত আনি কিবা কৰি আছোঁ। তো এতিয়ালৈকে আপোনালোকে চব বস্তু গমেই পায়। এতিয়া বাকী আপোনালোকৰ চিন্তা ভাৱনাটো আপোনালোকে কৰিব আৰু।